নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এক্সাম গুৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। অসমৰ চাকৰি সম্পৰ্কীয় প্ৰশ্নোত্তৰ পাবৰ বাবে এক্সাম গুৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত আহোমৰ শেষজন ৰজা হ'ল, উত্তৰটো হ'ল পুৰন্দৰ সিংহ। তেখেতে 1833 পৰা 1838 লৈকে ৰাজত্ব কৰিছিল। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাস হ'ল, উত্তৰটো হ'ল ভানুমতী। এই উপন্যাসখন পদ্মনাথ গোহাঁই বৰুৱাই 1890 চনত প্ৰকাশ কৰিছিল। নেক্সট প্ৰশ্ন, অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ পোনপ্ৰথমে কোনখন আলোচনীত প্ৰকাশ হৈছিল? ইয়াৰে উত্তৰটো হৈছে বাঁহী। এই সংগীতটো 1909 চনত প্ৰথমতে প্ৰকাশ হৈছিল আৰু 1927 চনত ইয়াক অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্ন, অৰুণোদয় আলোচনী প্ৰথম প্ৰকাশ পাইছিল? উত্তৰটো হৈছে 1846, 1846। অৰুণোদয় হৈছে অসমৰ প্ৰথম অসমীয়া আলোচনী। নেক্সট প্ৰশ্ন, কোনজন ৰজাৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। তেখেতে 640 AD অসমলৈ আহিছিল। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1921 চন। তেখেত অসমলৈ 4বাৰ আহিছিল। ছেকেণ্ড আহিছিল 1926, থাৰ্ড আহিছিল 1934 আৰু ফ'ৰ্থ আহিছিল 1946 চনত। নেক্সট প্ৰশ্ন, গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰটো হৈছে কাৰ্বি আংলং আৰু এই অভয়াৰণ্যখনৰ মাটিকালি 6.05 বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্ন, গিবন অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰটো হৈছে যোৰহাট। অভয়াৰণ্যখন হলঙাপাৰ গিবন অভয়াৰণ্য বুলিও জনা যায়। নেক্সট প্ৰশ্ন, তলৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি। নেক্সট প্ৰশ্ন, শংকৰদেৱে বৰগীতত কোনটো ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে ব্ৰজাৱলী। গুৰুজনাৰ প্ৰথমটো বৰগীত হ'ল মন মেৰি ৰাম চৰণহে লাগো। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। নমস্কাৰ।